বহাগ মানে বসন্ত ঋতু। এই ঋতুৱে বহাগত বিয়পাই নকৈ ফুলা ফুলৰ সুভাষ, যাৰ ৰাগিয়ে মতলীয়া কৰে ডেকা গাভৰুক। এবুকু মৰমেৰে চেনাইয়ে নাচনীজনীৰ খোপাত গুজি দিয়া কপৌফুল পাহে সোঁৱৰাই দিয়ে ভালপোৱাৰ গভীৰতা। আজি হ'ল 13 ফাগুন। ফাগুনৰ পৰা আৰম্ভ কৰিছে ফুল ফুলা। বহাগৰ বতৰা আহিবলৈ এতিয়াও বহুদিন বাকী আছে। 13 ফাগুনৰ পৰাই আৰম্ভ কৰিছে মোৰ বাৰীখনত চাৰিওফালে ফুল ফুলা। বহু ধৰণৰ ফুল ফুলিছে। অ' হাই ঐ ৰৈনো ৰৈ বিনালে বনৰে কেতেকী, ঐ ৰৈনো ৰৈ বিনালে ঐ কুলি, নৈৰে ঘাটতে কোনে সুৰে জুৰিলে ঐ চেনাই চেনেহৰে বুলি। পুৰণি কালত পানী আনিবলৈ যোৱা ডেকেৰী আৰু মহ চৰাবলৈ যোৱা ডেকাহঁতে আহঁত গছৰ তলত বিহু মাৰিছিল। মুখেৰে ফুটাই ক'ব নোৱাৰা বহু কথাই গীতৰ মাজেৰে প্ৰকাশ কৰা হৈছিল, যিবোৰক বিহু গীত বুলি কোৱা হয়। ডেকেৰীহঁতেও সেই বিহু গীতৰ তালে তালে দেহৰ অংগী ভংগীৰে ডেকাসকলৰ প্ৰশ্নোত্তৰ দিছিল। সেইবোৰে বিহু নাচ হিচাপত পৰিচিত আছিল।